Good morning, welcome back to my channel. আজি মানে কি হল আমি হঠাতে হস্পিটাল আহিব লগা হলো মানে কি আজ আমাৰ প্ৰগ্ৰাম বেলেগ আছিল ভাবিছিলো কিবা বেলেগৰ ওপৰত ভিডিও বনাম কিন্তু হঠাতে মানে কি হল গীতাক লৈ কেনে মানে ৰাতিপুৱা আহিব লগা হলো তো এতিয়া মই মুখ হাত ধোৱাই নাই এনেকৈ যেনেকৈ আছো শুইছো খোৱাৰ পৰা উঠিছো উঠি কেনে আপোনাৰ এনেকৈ যি পাইছো তাকে পিন্ধি কেনে আহি গৈছো তাৰপিছত গীতাক দেখাম জানো কি কোৱা ভাই দেখাম জানো গীতাক এই দিয়া কিবা এটা কৈ দিয়া এই চাওক আমাৰ বেমাৰী মই একচুৱেলি ৰখি আছো মই মানে আমাৰ চবে ৰখি আছে বা দাদা চবে ৰখি আছে গুড নিউজটো কেতিয়া দিব ডাক্তৰে কৈছে চিয়ৰ টাইম দিব পৰা নাই কৈছে ৰাতিও আপোনাৰ তাৰপিছত বা ৰাতিপুৱা কেতিয়া কি হয় চিয়ৰ দিব পৰা নাই আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক কওঁ বোলো দিনাখন মানে বায়ে কৈছিলে কি তাৰ চিজাৰিং হোৱাৰ কথা তো এটা গুড নিউজ তাৰ চিজাৰিং নহ'লে নৰ্মেল হ'ব বুলি কৈছে ডাক্তৰে এতিয়া মানে আমি ভগৱানৰ চব প্ৰে কৰি আছোঁ তাৰ যাতে এইখিনি ভালে ভালে হয় কি কৰিম আজি আপোনালোকক হস্পিটেলত কিয় দেখাম জানো ডাক্তৰৰ পৰাহে মই গালি খাব লাগিব বাকি আগত দেখাই থাকিম আৰু কি হয় ঠিক আছে বাৰু লাজ নকৰিবা দোষ কিবা কোৱা যদি কৈ দিয়া পাৰ্টিটো লৈয়ে যাম বুলি কৈ আছোঁ মই আজি পাৰ্টি চাওক সিহঁতক এইফালে চাওক এইবোৰ মিঠাই এতিয়া কথা হ'ল ইহঁতে আহিছিলে খবৰ ল'ব আমাৰ মানে পোৱালিটো চাব আহিলে তো আহি কেনে ক'লে কি ইহঁতে বোলে ভাত খায় এতিয়া হস্পিটেলত মই ক'ৰ পৰা ভাত আনি দিওঁ ইহঁতক তো মানা কৰিবও ভাল নালাগে তো যেনেকৈ হওক মই অলপ মিঠাই অলপ আনিলোঁ লগাইছোঁ কোনো ভাত খাব ইচ্ছা নাই খোৱা ষ্টাৰ্ট দিব আৰু জমনি কৰা নাই কিন্তু একদম চিৰিয়াছ এইটো মোক কৈয়ে আছে পালে ই মানে ইয়াৰ হিচাপত মানে কি যেনে নোৱাৰাও তেওঁ হস্পিটেলত ভাত আনি কেনে হ'লেও খুৱাব লাগে তাক ইহঁতক খোৱাত লগাই দিলোঁ খাই আছে তো মিঠাইৰ তাৰিফ কৰিলে ভাল লাগিছে মইতো বনোৱা নাই ভাল লাগিছে বেয়া লাগিছে কি বা আৰু কি হ'ল ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই ইহঁতে আমাকো জোৰ দি আছে যে তোমালোকেও খোৱা আমি ক'লোঁ কি নাখাওঁ আমি ডাইৰেক্ট ভাতে খাম তো ভিনদেউ ভাত লৈ আহিলে মানে মই ইয়াক ক'লোঁ এতিয়া যে এতিয়াতো ভাত আহিছে ভিনদেউ ভাত লৈ আহিছে তো এতিয়া ভাত খাবা নেকি বোলো মাংস অৰ্ডাৰ দিয়া মানে মাংস আছে অলৰেডি আছে মাংস মানে কি ভাত লৈ আহিছিলে ভিনদেউ মোৰ কাৰণে আৰু বাৰ কাৰণে তো বাৰু মই নাখাওঁ ইয়াকে আজি খুৱাওঁ ঠিক আছে লগনেই দিওঁ কোৱা বোলো কিবা এতিয়াতো ভাত আহি পাইছে এইটো টপলাটো দেখাই দি আছোঁ ভাত ভালে আইটেম আহিছে খুলি দিম নেকি খুলিব নালাগে বাৰু ইয়াতে অলপ কেইটা আলহী মানে লগৰ বন্ধু আহিছিলে সিহঁতক বিদায় দিলোঁ জাষ্ট অলপ বহিছিলোঁ আকৌ আহি পালে এইফালে চাওক আকৌ আহিলে লগৰ কেইজনমান ইহঁতক বোলো বিদায় দিওঁ তাৰপিছত আৰু দুজনমান আহিব বোলে তাৰপিছত আপোনাৰ আৰু যদি কোনোবা লগৰ চগৰ আহে ইয়াতে হস্পিটেলত নামতো বুলি ভাবিছোঁ মানে অলপ অসুবিধা হয় মানুহ তেনেকৈ সোমাব নিদিয়ে দুজনকৈ আহিব দিয়ে গমেই পাইছে আপোনালোকে তো ভাবিছোঁ কি আৰু কোনোবা আহিলে ঘৰলৈকে মাতিম আৰু এইটো চাওক বেমাৰীৰ খবৰ ল'ব আহি কেনে ইহঁতে এইটো হোটেল বনাই লৈছে এইফালে চাওক এই মাক চাওক লুকাই এইফালে পূৰা চাহ খাব ধৰিছে আৰু এইফালে চাওক লাল চাহৰ পাৰ্টি মোক দিবি না বা অলপ এইটো মোকে দিছা নেকি বিস্কুটটো নাখাওঁ মই বিস্কুট নাখাওঁ চাহ অলপ খাওঁ আজি আৰু গোটেই দিনটো চাহ খাওঁতে গ'ল লাল চাহ গাখীৰ চাহ এনেকেই গ'ল আমিতো ৰাতিপুৱাৰ পৰা সেই গাখীৰ চাহে খাই আছো আমি ভাত চাত আৰু খোৱা নাই ৰাতিপুৱা 5টাত আহিছে সিহঁতে 6টাৰ বজাত আমি হস্পিটেল আহি পাইছোঁ 6টাৰ পৰা ইয়াতে আছোঁ ৰখি আছোঁ কি হয় নাজানো আৰু এতিয়া কি বা খবৰ দিয়ে ডক্তৰে আৰু ৰাতি চাগে ৰাতি কোনে থাকিব হা কিবা এটা সুধি আছোঁ ৰাতি কোন থাকিব বোলো ডাঙৰৰ ফালে দেখাই আছে ডাঙৰ থাকিব আৰু মা এটা কাম কৰিলে হ'ল ল'ৰা ছোৱালীকেইটাক লৈ আহিলেই হ'ল আমি অলপ মাংস চাংস আনো ইয়াতে বোলো ইয়াতে পাৰ্টি এটা খাওঁ তো গুড নিউজ এটা পাব আপোনালোকে আৰু মোৰো মনটো ভাল লাগি আছে চাওক বৰ্তমান এতিয়া মই ৰুমত আহিছোঁ
অলপ হাত মুখ ধুলোঁ, অলপ ফ্ৰেছ হ'লোঁ। তো ভিডিঅ' এটা মানে আপোনালোকৰ বাবে বনাই আছোঁ, চাই থাকিব গোটেইখিনি। আৰু এতিয়া হস্পিটেলত যাম, গোটেইখিনি আপোনালোকক দেখাম। আৰু এটা মেইন কথা বোলো, মেহেৰিক আমি অকলে থৈ গৈ আছোঁ, বিৰাট টেনশ্যন লাগি আছে ইয়াৰ। খানা এতিয়ালৈকে খোৱাই নাই। তো মই ট্ৰাই কৰি আছোঁ খানাটো যি সোনকালে খুৱাই মানে গৈ যাওঁ হস্পিটেললৈ। তো গীতাও ৰৈ আছে, তো কৈ থাকোঁ তালৈকে, তাত দেখাম আপোনালোকক। আজি অলপ মানে ভিডিঅ'টো অলপ ভুলো হ'ব পাৰে, ভুল মানে আপোনাৰ অলপ কথা খেলি মেলি হ'ব পাৰে। মোৰো ভয় লাগি আছে, একচুৱেলি কি হয় কি নহয়, তাত টেনশ্যনত আছোঁ, মনটো ভালো লাগি আছে। আগতে হস্পিটেল আহি পালোঁ, গীতাও ঠিকে আছে। ডাক্তৰে কৈছে ৰাতিলৈকে কিবা এটা হ'ব পাৰে। তো আমি চব ঘৰৰ মানুহ এইটো আশাতে ৰখি আছোঁ, ভালে যাতে চব হয়। আপোনাক গুড মৰ্ণিং কওঁ নে গুড নাইট কওঁ, এই আধা ৰাতি চাওক। হস্পিটেলত মানে কি আজি গীতাক ৰাখিলে, বেবীটো হ'ল যে, তো আপোনাক মানডে ৰিলিজ দিম বুলি কৈছে। তো টোপনি মাৰিব নোৱাৰোঁ ন, ডাক্তৰ আহি কেনে সোধ-পোছ কৰি থাকে। তো অলপ বোলো বাহিৰত ওলাই আহিছোঁ। এতিয়া বাজিছে আপোনাৰ 3টা, চাওক ৰাস্তাত সময় নাই। তাকে বোলো অলপ সময় এনে দিছোঁ, ইমান ঠাণ্ডা কুঁৱলী পৰি আছে আধা ৰাতি। মা আছে গীতাৰ লগত। তো যাওঁ বোলো, মাৰ টেনশ্যন থাকিব ক'ত গ'লোঁ বোলো। মই বোলো কি মাক ক'লোঁ কি মোৰ টোপনি লাগি আছে, তো টোপনিটো নামাৰোৱে, অলপ খোজকাঢ়োঁ, টোপনিটো ভাঙিব তেতিয়া কিনে অলপ ওলাই আহিলোঁ। দেখালোঁ আৰু আপোনালোকৰ ৰাতিৰ কেনেকুৱা, ইমান ঠাণ্ডা। দিয়কচোন বাৰু, আহক ৰুমলৈকে যাওঁ, চাওঁ গীতাই বেবীটো চাওঁ উঠিছেই নে কি কৰি আছে। ফাইনেলি আমি আজি 4 দিনৰ পিছত হস্পিটেলৰ পৰা ঘৰ আহি পালোঁ। তো ঘৰত আহি কেনে বহিছোঁ। তো 1 ঘণ্টামান হ'ল আমাৰ ঘৰ আহি পোৱা। এতিয়া বায়ে পোৱালিটোক লৈ আছে, মাকে শুই আছে, আৰু বহুত মানুহ আহিছে চাবৰ কাৰণে। তো তেনেকৈ আহিব দিয়া নাই, অলপ নিয়ম পাতি থাকেতো, তেনেকৈ সোমাবও দিব নোৱাৰোঁ ঘৰত। তো এইকেইদিন কষ্ট হ'ল দিয়ক আমাৰ বহুত, ন বাই? কেনেকুৱা কষ্ট হৈছে কিবা কোৱা যদি কৈ দিয়া। আৰু এটা ইম্পৰ্টেণ্ট কথা, মইতো ভিডিঅ' বনাই আছোঁ, কিন্তু আপোনালোকক মই বেবীটো দেখুওৱা নাছিলোঁ, ভাবিছোঁ শেষৰ সময়তে দেখাম বেবীটো। তো আজি আমি দেখাম বুলি ভাবিছোঁ। চাব মোৰ বেবীটো, এইটো চাওক, তাত দেখাই দিয়া বা, এইটো মোৰ কলিজাত টুকুৰাটো। এতিয়া আৰু তাত খুৱাই চাওঁ বোলো আজি ৰাতি কি ডিষ্টাৰ্ব দিয়ে নে কি, ডিষ্টাৰ্বটো দিবই চাগে, এইখিনিতো আমি অলপ চাবই লাগিব। বেবীটো কাৰ নিচিনা হৈছে বাৰু? মাকৰ নিচিনা, দেউতাকৰ নিচিনা নে মোৰ নিচিনা? মইতো মানে লাগি আছো ন, মোৰ নিচিনাই হৈছে দেখাত। মোৰ নিচিনা হৈছে। দিয়কচোন বাৰু, নামটো মই এতিয়া নকওঁ, বেবীটোৰ নাম আমি এটা ভাবিছোঁ, নাম এটা, আৰু গণনাতো ওলাব নাম, ক'ম বাৰু মই আপোনালোকৰ ভিডিঅ'ত দেখাই থাকিম। আৰু এটা কথা, মই এইটো ভিডিঅ' ভালকৈ বনোৱা নহ'লে, মানে অলপ দৌৰা দৌৰিও হৈ আছিলে আমাৰ লগতে, গমেই পায় হস্পিটেলত থাকিলে অলপ অসুবিধাও হয়। তথাপিও মই থুলমূল কৰি যিখিনি পাৰোঁ বনাইছোঁ, আপোনালোকক দেখাইছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট এটাও কৰি জনাব কেনেকুৱা লাগিছে, ভালেই নে বেয়াই। মই পাৰা মানে ভালে দেখাব ট্ৰাই কৰিছোঁ। দিয়ক বাৰু, বাই বাই।